বান্ধৱীসকল মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু সুস্থ আছে। মই আজি আপোনালোকক দেখাব বিচাৰিছোঁ এজোপা ফুল গছ আৰু কি ফুল হয় কিয় দেখাইছোঁ সেইটো আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিলে গম পাব আৰু চাই থকা শেষলৈকে বলক তেতিয়া। বন্ধু বান্ধৱীসকল, মই আপোনালোকক দেখুৱাব বিচৰা ফুলজোপা হৈছে এইজোপা আৰু মই আপোনালোকক এতিয়া ফুলৰ পুলি এটাহে দেখাইছোঁ আৰু ডাঙৰ হ'লে কেনেকুৱা হয় সেইটো আপোনালোকক মই দেখাম। চাই থাকক ভিডিঅ'টো শেষলৈকে। এইটো হৈছে এটা পুলি আৰু পুলিটো ডাঙৰ হ'লে বহুত ধুনীয়া হয় দেখিবলৈ আৰু মোৰ বহুত ভাল লাগে এই ফুল গছজোপা। আৰু কাৰ কাৰ ঘৰত আছে এই ফুল গছজোপা মোক কমেণ্ট কৰি জনাব দেই। বহুত ভাল লাগে মোৰ ফুলজোপা আৰু এতিয়া মই আপোনালোকক দেখাইছোঁ ইয়াৰ ডাঙৰ গছজোপা কেনেকুৱা হয় দেখিবলৈ। আৰু ডাঙৰ হ'লে গছজোপা এনেকুৱা হয় আৰু এইবোৰ দেখিছেনে, এইবোৰ পাতত পুলি ওলাইছে। পাততেই সিহঁতৰ ফুল গছৰ পুলি ওলায় পাতখিলাতে। আৰু এই সৰু পাতকেইখিলা দেখিছেনে, এইকেইখিলা আৰু অলপ ডাঙৰ হ'লে ইয়াতো ফুলৰ পুলি ওলাব আৰু যিমানেই পাত নতুনকৈ ওলাই গৈ থাকিব আৰু অলপ ডাঙৰ হোৱাৰ পিছতে পাতখিলাতে এনেদৰে বহুত পুলি ওলায়। গোটেই পাতখিলাৰ ৰাউণ্ডটোতে এনেধৰণে পুলি ওলায় আৰু এইবোৰ আপোনালোকে দেখিব পাইছে পুলিটোৰ তলত কেনেদৰে শিপা ওলাইছে। বহুত ধুনীয়া হয় দেখিবলৈ ফুলজোপা। সেইবোৰ দেখিছে পাতখিলাত পুলি আছে আৰু পুলিবোৰৰ তলত শিপা কেনেদৰে ওলাইছে। আৰু মই এইজোপা অৰুণাচলৰ পৰা, এইজোপা নহয় আচলতে, মই ইয়াৰ মেইন গছজোপা মই অৰুণাচলৰ নাৰ্চাৰী এখনৰ পৰা আনিছিলোঁ 100 টকা দি। আৰু এই গছজোপা বহুত ডাঙৰ হৈ যায় আৰু ইমানটো সময়তে ইমানখিনি যেতিয়া ডাঙৰ হয় ইয়াতকৈ আৰু অলপ ডাঙৰ হয় তেতিয়া দেখিবলৈ বেছি ধুনীয়া হয়। আৰু এই পুলিখিনি ৰুবলৈ ইমান কেয়াৰ ল'ব নালাগে আৰু ইমান কষ্টও নহয়। সিহঁতক মাটিত এনেই পেলাই থ'লেই হ'ল, সিহঁতে এসপ্তাহৰ ভিতৰত ধুনীয়াকৈ পাত ওলায় নতুনকৈ। আৰু যিসকলৰ ঘৰত এই ফুল গছজোপা আছে সিহঁতে জানে বাৰু কেনেকৈ ইয়াৰ পৰা পুলি হয় আৰু কেনেকৈ ৰুব লাগে। আৰু মই এতিয়া আপোনালোকক দেখাই দিছোঁ এই পুলিটো কেনেকৈ ডাঙৰ কৰিব পাৰি। সিহঁতক এনেদৰে মাটিত থৈ দিলে হ'ল আৰু শিপাবোৰ দেখিছে নহয় আপোনালোকে। আৰু ইয়াত পানী ছটিয়াই দিব লাগে আৰু সিহঁতে একো কৰিব নালাগে, ইহঁতক একো কেয়াৰ ল'ব নালাগে। 1 সপ্তাহ 2 সপ্তাহৰ ভিতৰত সিহঁতে অলপ ডাঙৰ হৈ যায়। আৰু ইফালে এই ছাইডত এই পুলি দুটা দেখিছে নহয়, এনেকৈয়ে ফুলৰ পুলিবোৰ ডাঙৰ হয় আৰু ডাঙৰ হ'লে কেনেকুৱা হয় আপোনালোকেতো দেখিলেই। ফুলজোপা মোৰ বহুত ভাল লাগে আৰু মই আপোনালোকক সেইকাৰণে দেখালোঁ। আৰু যদি আপোনালোকে ভাল পালে চাই তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি অল কৰি দিব।